নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এখন 60 সূতাৰ চাদৰ এটা ধুনীয়া ডিজাইন কৰিছিলোঁ, সেইটো আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই এইটো ডিজাইন প্ৰথমবাৰৰ কাৰণে কৰিছোঁ, এখন চাদৰতে প্ৰথম কৰিছোঁ। আগতে মই বহুত ডিজাইন কৰিছোঁ, মানে চিম্পুল কেইবাটাও ডিজাইনত মই চাদৰ বৈছোঁ, কিন্তু এইটো ডিজাইনৰ প্ৰথমবাৰৰ কাৰণে বৈছোঁ। কেনেকুৱা লাগিছে আপোনালোককো দেখাওঁ, কেনেকুৱা লাগিছে জনাব। আৰু ময়ো নিজে প্ৰথমবাৰৰ কাৰণে কৰিছোঁ, মই বাৰু ভালেই দেখিছোঁ। ইয়াতে মই 3টা পুলি ভাঙিছোঁ, ডুমুৰ গুলপীয়া, আকৌ ডুমুৰ মই গুণা দি, আকৌ ডুমুৰ গুলপীয়া গুণা, আকৌ গুলপীয়া তেনেকৈ দি দিছোঁ। আৰু ইয়াত এখন গুলপীয়া পাৰি দিয়া চাদৰ হয়, ইয়াতে বগা গৰিয়লি কৰা আছে। আৰু এইটো 6টা কাঠিৰ হয়, শ্ৰীমূৰতে বাচিব পৰা এটা ডিজাইন হয়। আৰু এইটো বাৰু শ্ৰীমূৰত বাচিব নোৱাৰে, আপোনালোকে ব তুলি ল'ব লাগিব, নহ'লে বা হিৰক বান্ধি ল'ব লাগিব। মই কাঠিৰে বাচিছোঁ, একেবাৰে সহজ যিহেতুকে পটককেনে হৈ গৈছে। 3টা কাঠি পটককৈ বাছি লৈছোঁ। আপোনালোকে 3টা ঠাইত 4টা 5টা যেটা কৰে বুলি ভাবে, এটা নিজৰ লগত কথা। মই 3টাতে সামৰণি মাৰিছোঁ, 3 মানে 5টা কাঠি। আৰু ক্লিপ এটা লৈছিলোঁ, সেইটো দেখাম বাৰু। মই গাৰ্ফত আপোনালোকক দেখাই দিছোঁ। এই কিমান শ্ৰী মই বাছি লৈছোঁ, 6পাত শ্ৰী আছে ইয়াতে। 6টা কাঠিৰ হয়, মই গাৰ্ফত দেখাইছোঁ আপোনালোকক। এইটো হয়, ইয়াতে মই একনি উঠাই চকনি পেলাই আকৌ একনি ধৰা, আকৌ চকনি পেলাই একনি ধৰা, তেনেকৈ এইটো আপোনালোকে মানে যিমানখিনি কৰে আৰু সিমানটো কৰি ল'ব পাৰে। ইয়াতে একনি ধৰি চকনি পেলাই, একনি ধৰি চকনি উঠা, যেনেকৈ মই কৰিছোঁ সেইটো। তাৰপিছত পিছৰটোত আকৌ দুকণি উঠাব, তাৰপিছতো 3 কণি, মানে এটা ছাইডত সমানকৈ উঠাটো উঠিয়েই থাকিব, তাৰ পৰা বহাই গৈ থাকিব লাগিব। তাৰপৰা শেষত আপোনালোকে যদি 7 কণিও উঠাব পাৰে, 7 পাত চিটো বাছি, বা 8 পাত 8টা বোলে কৰোঁ, অকণমান বেছি ডাঙৰ কৰোঁ বুলি ভাবিলে ডাঙৰ কৰিব পাৰে। সেইটো আপোনালোকৰ নিজৰ চইচৰ ওপৰত কথা। মই 6টা কণি 6পাত চি বাছি লৈছোঁ, সেইকাৰণে মই 6টা এনেকৈ কৰি লৈছোঁ। তাৰপিছত বুটাটো হৈছে এইটো, বুটাটো 3টা কাঠি আছে চাবলৈ গ'লে, কিন্তু প্ৰতিটো কাঠিয়ে 4বাৰকৈ মাৰিছোঁ, সেইকাৰণে এটা কাঠিয়ে 4টা হৈ গৈছে। সেইকাৰণে হৈছেগৈ 4, 8, 12, 16, 20টা কাঠিত সম্পূৰ্ণ হৈছেগৈ ফুলটো, বুটাটো। আহকচোন চাওঁ মই বুটাটো কেনেকৈ বাচিছোঁ। বুটাটো বাছোঁতে মই এটা ভিডিঅ' ক্লিপ লৈছিলোঁ অকণ। মই ইয়াতে 2টা কাঠি আগতীয়াকৈ বাছি থৈ দিছোঁ, বাচাই আছিলে। তাৰপিছত মই আপোনালোকক 3 নম্বৰ কাঠিটোহে বাছি দেখাম। ইয়াতে আমি এটা কাঠি বাছি পেলাই আমি 4টা কাঠি বচা বুলি ধৰিব লাগিব। এটা কাঠিতে আমি 4 মূৰ মাৰিব লাগিব। মই এটা কাঠিৰ কাৰণে এমূৰ ফুলৰ সূতা মাৰি 2 মূৰ গাৰ সূতা মাৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দুমূৰো মাৰিব পাৰে ফুলৰ সূতা এমূৰ মৰাৰ পিছত আকৌ গা সূতা এমূৰ মাৰিব, আকৌ ফুলৰ সূতা এমূৰ মাৰি গা সূতা এমূৰ মাৰিব, তেনেকৈও মাৰিব পাৰে। মই এনেকৈ মাৰোঁ, তেতিয়া ফুলটো অলপ পাতলা হয় আৰু সূতাটোও কম লাগে। অলপটো এৰা ধৰা কৰিবলৈ। এতিয়া মই আপোনালোকক 3 নম্বৰ কাঠিটো বাছি দেখুৱাইছোঁ। উঠা 4 কণিটো পেলাব লাগিব আমি, পেলাই আগলৈ 4 কণি ধৰি এই উঠাটো পেলাই, আকৌ মাজৰ প্ৰথমতে যোনটো উঠিছিলে সেইটো ধৰি, তাৰপিছত আকৌ উঠাকেইটা পেলাই আকৌ ধৰিব লাগিব 3 কণি 4 কণি, এনেকৈ গোটেইকেইটাতে তেনেকৈ বাছি ল'ব লাগিব। এই ধৰণে বাছি ল'ব। তাৰপিছত ফুলৰ সূতাটো সুমিয়াই যাব। মই গোটেইকেইটাতে বাছি ল'লোঁ। এতিয়া মই ফুলৰ সূতাটো ভৰাম। এনেধৰে এনেদৰে গোটেইখিনিতে ভৰাই ল'ব আৰু প্ৰতিটো কাঠিতে 4বাৰ মাৰিব। এতিয়া মই আপোনালোকক আকৌ 2 নম্বৰটো অকণমান দেখাই দিছোঁ। 2 নম্বৰ যেতিয়া আমি 3 নম্বৰটো কৰিছিলোঁ, তেতিয়া আমি যোনখিনি এৰিছিলোঁ তাতে আকৌ এৰাখিনি আমি ধৰিব লাগিব।
এনেদৰে মই দেখুৱাই দিয়া ধৰণে আপোনালোকে যদি বহাওঁ বুলি ভাবে তেনেহ'লে এইটো ছাইডলৈ আকৌ চাৰিকণীটো এৰি ইফালে 4 কণী বহাই দিব পাৰে এনেধৰণে। আকৌ সিটো ছাইডেও 4 কণী তেনেকৈ বহাই দিব পাৰিব। যদি অলপ ডাঙৰ কৰোঁ বুলি ভাবে বুটাটো, মই সৰুকৈ ভাল পাইছোঁ সেইকাৰণে মানে মই সৰুকৈ ৰাখিছোঁ। যদি আপোনালোকে ডাঙৰ কৰোঁ বুলি ভাবে তেনেহ'লে ডাঙৰ কৰিব পাৰে। মই যিহেতু ইমানতে থ'ম সেইকাৰণে মই 2কণীত সূতাখিনি ভৰাই দিছোঁ। 2টা গাঁঠিতে শেষত আপোনালোকক মই চাদৰখনৰ একেবাৰে শুদ্ধ ছাইডৰ পৰা এপাক ভালদৰে দেখাই দিছোঁ। এনেকুৱা যিহেতু এখন 60 সূতা চাদৰ হয় সেইকাৰণে বহুত বেছি হেভিকৈ ফুল দিও লাভ নাই। দুবাৰমান ধোৱাৰ পিছতো বেয়া হ'বই। বেয়া নহয় আচলতে, ভালেই হয়, মাৰ দি লৈ থাকিব পাৰে। হ'লেও আৰু এখননো ক'ত ইমান ফুৰিবলৈ যাবলৈতো লৈ নাযাওঁ, সেইকাৰণে এনেকৈ অলপ চিম্পুলকৈ কৰিছোঁ।